নমস্কাৰ প্ৰণতি ডায়েৰীলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক একেবাৰে সৰু কথা এটাৰ বাবে ভিডিঅ'টো বনালোঁ। আপোনালোকৰ মনটো যদি কেতিয়াবা অশান্ত হৈ থাকে, বহুত বেয়া হৈ থাকে, মনটো সন্তানৰ বাবে চিন্তা হৈ থাকে বা বিভিন্ন কাৰণত যদি মনটো অশান্ত হৈ থাকে, তেন্তে আপোনালোকে কি কৰিব, এইদৰে 5টা আঙুলি এনেদৰে জইন কৰিব আৰু কোচত এনেদৰে কষ্ট নোহোৱাকৈ কোচত এনেদৰে হাতখন থ'ব। থৈ চকু মুদি 1 মিনিট সময় ভগৱানৰ নাম লৈ হ'লেও বা ওম উচ্চাৰণ কৰি হ'লেও 1 মিনিট সময় আপোনালোকে এনেদৰে থাকিব। বহুত সোনকালে মনটো শান্ত হৈ যাব। আমাৰ হাতত 5টা তত্ত্ব থাকে। এয়া হৈছে অগ্নি তত্ত্ব, বায়ু তত্ত্ব, আকাশ তত্ত্ব, পৃথিৱী তত্ত্ব আৰু এয়া জল তত্ত্ব। এই 5টা তত্ত্ব ঊৰ্জা আমাৰ শৰীৰত এনেদৰে কৰিলে প্ৰবাহিত হয়, যাৰ ফলত আমাৰ 7টা চক্ৰৰ লগতে আমাৰ মনটো শান্ত হৈ পৰে। কৰি চাবচোন কেতিয়াবা। আজিলৈ আহোঁ। ধন্যবাদ।